Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মই জুমি বৰ্মন আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি লৈ আহিছো আপোনালোকৰ মাজলৈ লাই শাক আৰু গাহৰি মাংসৰ এটি ধুনীয়া ৰেচিপি। বলক তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই লৈছো গাহৰি মাংস। আপোনালোকে গাহৰি মাংসখিনি বইল কৰিও ল'ব পাৰে। এইখিনি হৈছে লাই শাক। আৰু এইফালে আছে তিনিটা একে সাইজৰ পিয়াজ, তিনিটা আলু একে সাইজত কাটিছো। তাৰ পিছত ইয়াত আছে এটা বিলাহী, তেজপাত, পাঁচফোৰণ, এটা সৰু সাইজৰ জ্বালা, ধনিয়া পাত, নহৰু আৰু আদাৰ এটা পেষ্ট। এইখিনি এতিয়া ইয়াত দিছো পাঁচফোৰণ। কাটি থোৱা পিঁয়াজ তিনিটা ইয়াত দি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ। এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে আমি ভাজি থাকিম। এতিয়া আমি ইয়াতে দি দিছোঁ গাহৰি মাংস। এইখিনি অলপ সময় ভজা যোৱাৰ পিছত সোৱাদ অনুসৰি ইয়াত মই নিমখ দিছোঁ। এতিয়া ইয়াত মই দি দিছোঁ হালধি। এইখিনি এতিয়া ভালদৰে ভাজি লৈ অলপ সময়ৰ কাৰণে ঢাকনি মাৰি দিম।
এনেদৰে ঢাকনিখন গুচাই মই মাজে মাজে এইখিনি লাৰি আছোঁ আৰু এতিয়া মই ইয়াত কাটি থোৱা আলু বিলাহীখিনি ইয়াত দি ভালদৰে ভাজি লৈছোঁ আৰু এতিয়া এইখিনি মই আকৌ 5 মিনিটৰ কাৰণে ঢাকি দিম এতিয়া 5 মিনিট 6 মিনিটৰ মূৰত ঢাকনিখন গুচাই মাংসখিনি ভালদৰে ভাজা যোৱাৰ পিছত এতিয়া মই ইয়াত দি দিছোঁ পেচি থোৱা ৰহুন আদা আৰু মছলাৰ পেষ্টখিনি এতিয়া মই ইয়াত অকণমান পানী দি দিম এতিয়া অলপ সময়ৰ পিছত ঢাকনিখন গুচাই ইয়াত মই ধনিয়া পাতখিনি দি দিছোঁ এতিয়া মই ইয়াত লাই শাকখিনি হাতেৰে মোহাৰি দি দিছোঁ চাওক দেখিবলৈ কি ধুনীয়া হৈছে এই ৰেচিপিটো আপোনালোকে বিভিন্নজনে বিভিন্ন ধৰণেৰে বনাব পাৰে আৰু মই মোৰ নিজৰ ষ্টাইলতে বনাই দিছোঁ আৰু মোৰ ভিডিঅ'টো বনোৱাত ইমান ঠিক নহ'ল কাৰণ মই এখন হাতেৰে মোবাইলটো লৈ থাকিব লগা হৈছে আৰু এখন হাতেৰে মই আঞ্জাখন লাৰি থাকিব লগা হৈছে যাৰ বাবে আঞ্জাখনো ইমান ঠিক নহ'ল আৰু ভিডিঅ'টো ইমান ঠিক নহ'ল আৰু মোৰ ভিডিঅ' বনোৱাৰ একেবাৰে অভিজ্ঞতা নাই আজি মই প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছোঁ এনেদৰে ভিডিঅ' বনাব আৰু আই হোপ আপোনালোকে ভাল পাব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব আৰু লগতে মোৰ ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব